সুপ্ৰভাত বন্ধু বান্ধৱীসকল আজি এতিয়া আমাৰ দ্বিতীয়টো দিন অৰুণাচলত আমি এতিয়া যাবলৈ ওলাইছোঁ সব ৰেডি হৈ আছে এইফালে সুইমিং পুল যাওঁ কৈ আছে আমি আজি যাম এনেকুৱা এটা জেগাত য'ত আমি পানীতে খাম পানীতে বহিম পানীতে থাকিম ব'লকচোন কেনেকুৱানো কি জেগা পানীত ইমান কি পায় সব আপোনালোকক দেখুৱাই যাম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া আমি কাকপথাৰ ৰাস্তাটোত সোমালোঁ কাকপথাৰ ৰাস্তাটোত আমি অলপ দূৰ যাব লাগিব গৈ এয়া কাকপথাৰ সোমালোঁ কাকপথাৰ পাই পেলাই আমি এখন চাওকচোন কাকপথাৰ ইমূৰৰ পৰা সিমূৰলৈ নেদেখাকৈ এখন বৃহত্তৰ পথাৰ চাওকচোন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাড়ীৰ ভিতৰৰ পৰাই ইমূৰৰ পৰা সিমূৰলৈ মনিব নোৱাৰাকৈ ৰাস্তাটোৰ ইপাৰে সিপাৰে কেৱল পথাৰ বিশাল পথাৰ এয়া আমি আহি জিৰাক গেট পালোহি আৰু জিৰাক গেটৰ ওচৰতে আমাৰ গাড়ীখন অকণমান দেৰি ৰাখিব লাগিব ইয়াত আমি পাছ ল'ব লাগিব পাছ লোৱাৰ পিছতহে আমাক ভিতৰলৈ যাবলৈ দিব পাছ ল'বলৈ আমাৰ যানহঁত ওলাই গৈছে বাকী আমি পূৰ্ণিমা মই আমাৰ ল'ৰা আমি এনেকৈ ভিতৰতে বহি আছোঁ নে কি পূৰ্ণিমা এয়া চাওক আমি পাই পেলাই আমি এনেকৈ পাছ ল'লোঁ এতিয়া অৰুণাচল সোমাম কিমানকৈ লৈছে টোটেল আমি 5জন 50 টকাকৈ লৈছে আহিলে ইয়াতে গেটত ৰৈ পেলাই ইয়াত আপুনি নামটো এণ্ট্ৰি কৰি এইফালে এই ঘৰটো যে দেখিছে ইয়াত আপোনালোকে এনেকৈ পাছটো বনাই ল'ব পাছটো বনাই লোৱাৰ পিছত এতিয়া আমি এইফালে সোমাই যাম আমি এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ এখন গেট পালোঁ ইয়াত নামচাই ডিষ্ট্ৰিক্ট বুলি লিখা আছে ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট তাৰপিছত আমি এখন গেটখনত অলৰেডি সোমাই গৈ থাকিলোঁ গৈ আমি এতিয়া এইফালে নামচাই ডিষ্ট্ৰিক্টত সোমাই গৈ থাকোঁচোন আগলৈ ইয়াত চাওকচোন বগাকৈ গছপুলিবোৰ এনেকৈ বেৰি থয় ব'লকচোন আপোনালোককো গছপুলিটো দেখুৱাওঁ ৰৈ পেলাই সকল অৰুণাচলত সোমাই পেলাই মই এটা বস্তু লক্ষ্য কৰিলোঁ দেখিবলৈতো বস্তুটো আপোনালোকে এনেকৈ চাওক দুই চাইডে বগা দেখিছেনে খুব ধুনীয়া মানে ৰাস্তাটো এটা মানে সুভাৱৰ্ধন কৰিছে কিন্তু কি হয় বগা বস্তুটো সেইটো আপোনালোকক আজি মই দেখুৱাওঁ আহকচোন চাব এইটো মানে এইটো চাওক অৰুণাচলী চৰকাৰে এনেকৈ গোটেই ৰাস্তাৰ দুই পাৰে এনেকৈ কৃষ্ণচূড়া গছ ৰুইছে দুই পাৰে আছে কিন্তু গছপুলিটো ৰুইছে মানে গছপুলিটো ৰোৱাৰ পিছত গছপুলিটো কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে তেওঁলোকে চব কিমান ধুনীয়াকৈ এইটো পকাৰে বনাইছে যথেষ্ট খৰচ হৈছে এটা পকাৰে বনাই পেলাই তেওঁলোকে সুন্দৰকৈ মানে গছপুলিটো ভালকৈ জীয়াই ডাঙৰ হ'বলৈ মানে ইমান ধুনীয়া এটা ব্যৱস্থা কৰি দিছে মই প্ৰথম যেতিয়া অৰুণাচলতে সোমাই আহিছিলোঁ গেটখনেদি তাৰপিছতে দেখিছোঁ দুই পাৰে বগা অকণমান আছে এনেকুৱা নেকি কিন্তু দেখিলোঁ যিমান দূৰ এতিয়ালৈকে আহিলোঁ আমি পাই আহিলোঁ আৰু আগলৈও চাগে পাই গৈ থাকিম সেইটো কাৰণে আপোনালোকক দেখুৱাওঁ তাৰপিছত কিমান সুন্দৰ ব্যৱস্থা বনায় মানে গছপুলিটো যাতে সকলো ফালৰ পৰা তাক ৰক্ষণাবেক্ষণ দিছে খৰচ কৰিছে যদিও তেওঁলোকে খুব এটা সুন্দৰ পদক্ষেপ লৈছে মোৰ ভাল লাগিলে সেইকাৰণে আপোনালোককো মই দেখুৱাওঁ বুলি ভাবিলোঁ ব'লকচোন এতিয়া গৈ থাকোঁ আমি এনেকৈ আহি ৱেলকাম টু কংমুক খাম বুলি এখন গেট পালোঁ তো আমি এইফালে সোমাই যাওঁচোন কি পাওঁগৈ বুলি এয়া দেখিলোঁ গল্ডেন পাগোডা চাওকচোন এয়া হৈছে জুবিন গাৰ্গৰ মিছন চাইনাত যোন দিন জ্বলে ৰাতি জ্বলে বুলি এটা গানত কিছু অংশ এই গল্ডেন পাগোডাত লৈছিলে তো গল্ডেন পাগোডাটোৰ ভিতৰত কেনেকুৱা কি কথা গোটেইখিনি বৌদ্ধিষ্ট মন্দিৰ হয় আপোনালোকক চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু বাকী কেনেকৈ কি হয় গোটেইখিনি দেখুৱাম আৰু ইয়াত সোমাওঁতে টিকট ল'ব লাগিব সেই ঘৰটো যে দেখিছে তাত টিকট ল'ব লাগিব 20 টকাকৈ প্ৰত্যেকজনৰ টিকট ব'লকচোন এতিয়া ভিতৰত গৈ পেলাই গোটেইখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকক ভিতৰলৈ সোমাই আহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক খুব সুন্দৰকৈ বৌদ্ধিষ্ট মন্দিৰটো সজাই ৰাখিছে তেওঁলোকে মানে মই খুব কম সময়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমাৰ সেইফালে যাবলৈ পলম হৈছে আকৌ আমি ঘূৰিও যাব লাগিব তো ল'ৰালৈকে দেখুৱালোঁ চব খুব চাফ চিকুণকৈ ৰাখিছে তেওঁলোকে চাৰিওফালৰ এক মনোমোহা পৰিৱেশ খুব ভাল লাগিলে আহি ইয়াৰ পাছত আমি তাৰ পৰা ঘূৰি আহি পেলাই আমি পানীলৈ আহিছোঁ যিটো জেগাত আপোনালোকক মই ৰাতিপুৱাই কৈছিলোঁ যে পানীতে খাম পানীতে কৰিম তেতিয়াহ'লে ব'লকচোন আমি একদম মানে সেই জেগাটো পাওঁহি অৱস্থা এয়া চাওক আমি আহি সোমাই গ'লোহি এইখন হৈছে আপোনাৰ ডিগাৰু ৰিজৰ্টখনৰ চাওক চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ
ইয়াতো খুব ধুনীয়া সুন্দৰ পৰিৱেশ মানে সৰু সৰুকৈ কটেজ বনাই থৈছে আপোনালোকে আহি ৰাতি ইয়াত থাকো বুলিলে থাকিব পাৰে এনেকৈ লৈ সৰু সৰু কটেজৰ মানে ধুনীয়াকৈ গছ গছনিৰ মাজত কটেজ এটা ভিতৰত থাকি ভাবকচোন কিমান ভাল লাগিব তো ইয়াত আপোনালোকে থাকো বুলি গ'লে থাকিব পাৰে বাকি আমি এতিয়া যাম আমাৰ যেটো জায়গাত আমি পানীত বহি খাম তেন্তে বলক পানীত বহি ক'ত খাম কেনেকৈ খাম কি খাম চাওক এইয়া চাওক পানী গৈ আছে চাওক এয়া পানী দেখিছেনে কিমান ধুনীয়াকৈ পানীবিলাক গৈ আছে পানীখিনি ইমানেই চাফা মানে কি ক'ম আৰু চাওক কিমান চাফা চাওক এতিয়া আমি ইয়াত বহি পেলাই ধুনীয়াকৈ কি খাম কি নাখাম সেইখিনি দেখুৱাম দেই আপোনালোক যদি অহা নাই আহিব এবাৰ এয়া চাওকচোন আমি পানীৰ মাজত আহি পেলাই আমাৰ মেনুখন আনিলে কি খাম এতিয়া ইয়াত এখন মেনুখন আছে চব্জি আৰু কৰিডৰ ভৰিবিলাক পানীত দে আমাৰ এনেকৈ পানীৰ ভিতৰত ভৰিগিটা ভৰাই থৈ বহি খোৱাৰ এক সুকীয়া মাদকতা ভাবকচোন কেনেকুৱা লাগে এক বুজাব নোৱাৰা মানে সুখ যেন অনুভৱ হয় খুব ভাল লাগিছে মানে এনেকুৱা পৰিৱেশ আগতে পোৱা নাছিল প্ৰথমবাৰে আমি গৈছো ইয়ালে তো খুবেই ভাল লাগিছে মানে বহুত বেছি ভাল লাগিছে ইয়াৰ পৰাই মই ৰিম্পিক মিছ কৰিছোঁ ৰিম্পি এবাৰ তুমি মিছ কৰিলা নেক্সট বাৰ আহিবা আমাৰ লগৰ এগৰাকী আহিব নোৱাৰিলে বিশেষ অসুবিধাৰ বাবে অৱশেষত আমাৰ খানাটো আহি গ'ল এয়া চাওক এয়া ভাত উলিয়াই আছে ডিষ্ট্ৰিক্টাৰ তাৰপিছত পূৰ্ণিমাই কি উলিয়াই আছে আছে জানটোতো ফোনত ব্যস্ত ন জান ভিডিঅ' কল কৰি আছে কাবলৈ এয়া এখন মিক্স চব্জি আছে তাৰপিছত এইটো এখন প্লেইন দালি আৰু এইটো কি হয় এইটো পৰ্ক গাহৰি আৰু এইটো হৈ গ'ল চিকেন আৰু এইটো হৈ গ'ল ছাগলী আৰু এইটো অমলেট দালি আছে প্লেইন দালি এতিয়া আমি খাই লওঁ নে কি